everyone. ই-ৰিক্সা চেঞ্জ কৰি যাব লাগে আমি খাওঁ পাও ভাজি মই এটা ৰিভিউ দিম টিক্কি চাট কফি এণ্ড বাইকছ আছে হে এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ মই আছোঁ এতিয়া দিল্লীত মই দিল্লীত হ'ল সময় থকা কামৰ কাৰণে আহিছিলোঁ তাৰপিছত কামখিনি অলমষ্ট শেষ হৈ এতিয়া মই আছোঁ নয়ডা ছাইডত মোৰ লগত মই ভণ্টিৰ থাকে ইয়াতে মই তালৈ আহিছোঁ তাইৰ লগত আছোঁ তাৰপিছত আজি ওলাই যাওঁ মই আপোনালোকক দেখাম মই দিনটোত কি কৰোঁ আজি বহুত কিছুমান কাম ভাবিছোঁ আৰু কৰিম বুলি চাওঁ কেনেকৈ পচিবল হয় কি কৰোঁ যিমান পাৰোঁ আপোনালোকক মই দেখাই যাম মই দেখাবলৈ ট্ৰাই কৰিম চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' ইয়াত বহুত ঠাণ্ডা বহুত বেছিয়ে ঠাণ্ডা আমাৰ মই গুৱাহাটীত থাকোঁ গুৱাহাটীত যিমান ঠাণ্ডা তাতছে বহুত বেছি ঠাণ্ডা আৰু পূৰা চৰ্দি অলৰেডি পূৰা চৰ্দি মোৰ জ্বৰ নিচিনা হৈ গৈছিলোঁ জ্বৰটো ভাল পালোঁ বাৰু অলপ চৰ্দি হৈ আছে কাৰণ মই ট্ৰেভেল কৰি আছিলোঁ ছিকিম দাৰ্জিলিং তাৰপিছত দিল্লী ট্ৰেভেলেই কৰি আছোঁ ভালকৈ ৰেষ্টেই ল'ব পৰা নাই এতিয়া ইয়াৰ পাছত মই ঘৰলৈ যাম তাৰপিছত মই ৰেষ্ট ল'ম বুলি ভাবিছোঁ এতিয়া ওলাই যাওঁ ফাৰ্ষ্টত চাওঁ কি কৰোঁ আপোনালোকক দেখা যাব একো প্লেন কৰা নাই মই য'ত আছোঁ ইয়াতে মেট্ৰ' ষ্টেচন অকণমান দূৰ হয় ত' যিটো মেট্ৰ' ষ্টেচন আছে নিউ বাছ আড্ডা তাৰ কাৰণে মই ই-ৰিক্সা চেঞ্জ কৰিব যাব লাগিব এতিয়া মই ABSলৈ গৈ আছোঁ তাৰপিছত আৰু দুখনমান চেঞ্জ কৰিব লাগিব তাৰপিছত মই মেট্ৰ' ষ্টেচন পাম আৰু তাৰ পৰা মই য'ত যাব লাগে যাম মই ভাবিছোঁ অল্ড দিল্লী যাওঁ বুলি অল্ড দিল্লীৰ ওচৰত চান্দনী চৌক মাৰ্কেটো আছে নহ'লে মই কাৰোল বাগো যাব পাৰোঁ এতিয়ালৈকে ডিচাইড কৰিব পৰা নাই আগে গৈ লওঁ মই মাস্ক লগাই লৈছোঁ ভেৰি ইম্পৰ্টেণ্ট আৰু ইয়াতে দিল্লীত অলপ পলিউশ্যনো বেছি এতিয়া মেট্ৰ' ষ্টেচন অলমষ্ট পালোহিয়ে আৰু মোৰ ভণ্টিকো মই এতিয়া লগ পাম তাইৰো অলমষ্ট ক্লাছ শেষ হ'বই হৈছে ত' তাই আমি একেলগে যাম চবতে ৰৈ দিম তাই ক্লাছ শেষ হোৱালৈকে hi everyone subscribe to my channel also I also one channel called Bagvita she has also a YouTube channel তাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাগবিতা মহন্ত আজি ক্লাছ দিম কেনেকুৱা গ'ল ভালকৈ গ'ল ভালকৈ গ'ল চ' আমি এতিয়া ক'ত গৈ আছোঁ কৰোল বাগ এতিয়া গম পাইছোঁ মই কৰোল বাগ অঁ এইটো অন দ্য স্পট প্লেনিং ভাবিলোঁ কৰোল বাগকে যাওঁ চলো চলো চলতে এতিয়া মই আৰু এটা মেট্ৰ' লাইন চেঞ্জ কৰিব লাগিব এতিয়া মেট্ৰ'ৰ পৰা নামিলোঁ এতিয়া গৈ আছোঁ কৰোল বাগ মাৰ্কেট আপোনালোকক দেখাই যাম যে তাত কি পায় কি কৰিব পাৰি কি খাব পাৰি মেইনলি খোৱা বস্তু খোৱা কিনা সেয়াই থাকে আপোনালোকক মানে কি সেইটো ইয়াতে যাম আৰু ইয়াত দিল্লীতে বহুত ৰিস্ক থাকে যে আপোনালোকে ফোনটো পাৰিলে জেপতে ভৰাই লৈ যাব লাগে কিন্তু এতিয়া মই ফোনেদিয়ে ভিডিঅ' কৰিছোঁ চ' উপায় নাই কেয়াৰফুল হ'ব লাগিব কৰোল বাগ মাৰ্কেট পাই গ'লোঁ আছোঁ ইয়াত কেনেকুৱা দোকান আছে কৰোল বাগ যিসকলে দিল্লী অহা নাই যিসকলে শুনি আছে যে দিল্লীত বহুত কম দামত বস্তু পায় দিল্লী মাৰ্কেট কোনখন যাম কি নাজানো ক'ত যাম কৰোল বাগৰ মাৰ্কেটৰ নাম বহুতে শুনিছে আৰু লগতে সৰোজিনী শুনিছে সৰোজিনীটো হয় বহুত কম দামত পায় আৰু সৰোজিনী যাব পাৰে হেৰি বহুত ভাল হয় কিন্তু বহুত ভিৰ টেগ কৰ ডিলিট কৰি আকৌ টেগ কৰ তই ডিলিট কৰ দিছ এ ভেৰি বিগ ভিডিঅ'টো টেগ নকৰাকৈ মই ষ্টেটাছ দিব লৈছিলোঁ মোক আকৌ টেগ কৰ আকৌ মই ডিলিট কৰিম কৰিব লাগিব মই কি কৈ আছিলোঁ সৰোজিনীত বহুত কম দামত বস্তু পায় ভিডিঅ'টো হ'ল নাই চ' বহুত কম দামত পায় 100 টকাটো পাব বিচাৰিব জানিলে বহুত ভাল বস্তু পাব
আমি বিচাৰিব নাজানে বেয়া বস্তু লৈ আহোঁ। কেতিয়াবা এনেকুৱা হয় বেয়া বস্তু আহি যায় আৰু সময় নাথাকে। আৰু লগতে কৰল বাগতো ছেইম 50 টকা এটা বেছি থাকে বাৰু সৰোজিনীতকৈ বা 100 টকা বেছি থাকিব পাৰে, কিন্তু ভিৰটো অলপ কম। সৰোজিনীত মানে মানুহক একদম এনেকৈ যাব লাগে, কৰল বাগত ভিৰটো কম, সেইকাৰণে ভাল মানে এনেকৈ যাব লাগে। চ' কৰল বাগত ভিৰটো কম। চ' মই দেখাই আছোঁ কৰল বাগৰ ষ্ট্ৰীটটো আকৌ এবাৰ। এখন আমি ষ্ট্ৰীট ষ্টললৈ আহিছোঁ, ষ্ট্ৰীট ফুড পোৱা। চাওঁ ইয়াত আমি কি খাওঁ। क्या मिलेगा? छोले भटूरे, पाव भाजी, टिक्की चाट, स्प्रिंग रोल, मंचूरियन, दही बल्ले। टिक्की चाट कब से इतना दाम बढ़ गया? ইয়াতে আছে মেনুখনত। पपड़ी चाट नॉर्मल হ'ব ন? আলু পনীৰ চাট খাওঁ নেকি এটা? নেকি এই ভেলপুৰি চাট খাওঁ নেকি? মই দেখাই নাই এইকেইটা। পনীৰ চাট টিক্কি চাট লওঁ আৰু কিবা এটা লওঁ বেলেগ। প্ৰথমতে এটাটো খাই লওঁ, বেয়া হয় নাই ভালেই হ'ব ন? আমি শুনি থাকোঁ ন ভালেই হ'ব। নহয় ইয়াৰে খাইছোঁ। ক'ত চাব লাগে ইয়াত ন? একচুৱেলি ইয়াত চাব লাগে, কিন্তু আমি ইয়াত চাই দিছোঁ, উপায় নাই আৰু। নিজক চাই ভাল লাগিলে নিজক চাব লাগিব ন। চ' এইটোৰ প্ৰাইচ হৈছে 80। আলু টিক্কি মই চাট। এতিয়া ৰিভিউ দিম। দে কেনেকুৱা? নট বেড। মই খাম। ট্ৰাই আলু টিক্কি চাটটো টেষ্টি আছিলে। 80 ৰুপিজ লৈছে। তাৰপিছত চাওঁ কি খাওঁ বাৰু, এতিয়া বেলেগ কিবা এটা খাওঁ, দেখাই আছোঁ। नहीं चाहिए কোনো দোকানী যে নাই না भैया। ट्रॉली 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 दिखाइए ना ट्रॉली। आपसे लिया था कम में। अब ये बोलिए तो ये ट्रॉली का कितना प्राइस है? ये 1.5 का। 1.5। इससे बड़ा साइज लिया था मैंने, आप 16 में दिए थे, 16 या 18 में। बड़ा इतना बड़ा आएगा। আকৌ যাম বাৰু, এতিয়া আমি এৰি থৈ গুচি আহিলোঁ নালাগে ট্ৰলি বুলি। মানে এক লাগিছিলে ট্ৰলি এটা, আমি কিনিম, আকৌ আহি বাৰ্গেনিং কৰিম। বহুত বেগছ আছে ইয়াতে। এতিয়া খাওঁ কফি এণ্ড কৰল বাগ আহিলে খাব হালোৱা। ইয়াতে পায় এইটো কি হয় এখন তোমাৰ ৰ'বা কি ক'ম এতিয়া আমি ক'বলৈ। মই তাইৰ ব্লগিং এছিষ্টেণ্ট। অপজিটত গোপালজি আছে। তাৰপিছত সেইখন আছে ফ্ৰণ্টত, সৰু গলি এটা আছে। লাইক নিজে যেতিয়া আহিব ন এক্সপ্ল'ৰ কৰিব। মানে এক্সপ্ল'ৰ কৰিব, কি পায় অলপ দেখাই দিছোঁ আৰু। এই ঠাণ্ডা দিনত কফি একাপ লৈ ৰাস্তাত ভাল লাগে। গান বাজি আছে যে কপিৰাইট লাগিব নি বাৰু? এইটো লাগিব পাৰে। এখন ফোন কভাৰ্ছৰ দোকানলৈ আহিছোঁ। पूरा फोन कवर्स कितने का है? 250। हाँ अलग स्टाइल का है। सरोजिनी जब करेंगे सब बोलो तो साई लगे तो क्या कम होगा? 1100 रुपये लगेगा। ठीक है, आप झूठ बोल रहे थे, मतलब 500। आप रुक नहीं रहे थे, आपका ब्रेक फेल हो गया था। 1100 बोले सर, वैसे भी नहीं रुक के क्या फायदा, आप कमी नहीं पूरा बार्गेनिंग और ब्रेक फेल हो गया। एक्सपर्ट। भैया ने तो 100 ज़्यादा बोल दिया। नहीं दोगे? नहीं देंगे ना? आप रखे रहिए, वो भी 100 रुपये एक्स्ट्रा मत बोलिए, कॉफी खाते हुए। क्या तो नहीं दे पाएंगे ना? ठीक है, थैंक यू कोई बात नहीं, थैंक यू। चलिए 1000 लगा देंगे। হৈছে আৰু কৰল বাগৰ পৰা ওলালোঁ। কৰল বাগত একচুৱেলি ছোৱালীৰ কাৰণে ভেৰাইটিজ ইমান নাই, মানে কি আৰু সৰোজিনীত বেছি ভাল, কাৰণ সৰোজিনীত মই
দুদিনৰ আগত গৈছিলোঁ, বস্তু ল'লোঁ বাৰু। তাৰ একো ভিডিঅ' নবনালোঁ বিকজ চেৰাজনীত ইমান ভিৰ থাকে, ভিডিঅ' বনোৱাটো পচিবলে নহয়। ইয়াৰ পাছতো চেৰাজনী যাম বুলি ভাবিছোঁ, যদি পাৰোঁ আপোনালোকক দেখাম। এতিয়া আমি বেলেগ জেগাটোলৈ গৈ আছোঁ। এটা জেগা বিচাৰি আহিছোঁ, তাতে পূৰা বাইকছ আছে, পূৰা বাইক মানে ছেকেণ্ড হেণ্ড বাইকছ সেইবোৰ যদি কিনিব বিচাৰে দেন ইয়াত কৰোল বাগলৈ আহিব পাৰে, গলি নম্বৰ 36। বহুত বাইকছ আছে। এতিয়া ইয়াতে আমি অৰ্ডাৰ কৰিছোঁ পাও ভাজি। এতিয়া আকৌ নেক্সট খাব আহিছোঁ। এতিয়া আমি খাওঁ পাও ভাজি টেষ্ট কৰিম। এইটো দাম হৈছে 50 টকা। আমি ফুড ব্লগাৰ বনিব পাৰিম ন? তাকে ঠিকে আৰু মেট্ৰত ইমান ভিৰ আছিলে, ইমান ভিৰ। এতিয়া ভাবিছিলোঁ আমি কৰোল বাগৰ পৰা সোমাবই নোৱাৰিলোঁ মেট্ৰ'। সৰোজনী যাম বুলি। অলৰেডি বাৰু ইমান লেট হৈছে, হ'লেও আমি ভাবিছোঁ ট্ৰাই কৰোঁ সৰোজনী খোলা আছে নেকি। ইমান ভিৰ। আমি ট'কেন কাটিছোঁ। আমি কৰোল বাগৰ পৰা 30 rupees লয় ট'কেন কাটিলোঁ। কাটি পেলাই আমি ৰখিলোঁ বহুত সময়। ইমান ভিৰ, আমি নোৱাৰোঁ। আমি ভাবিলোঁ এতিয়া অ'টোত যাওঁ। নোৱাৰোঁ মানে সোমাবলৈ জেগাই নাই। মানুহ ক'ত সোমাম বাৰু, বাপৰে। চ' এতিয়া ভাবিলোঁ আমি অ'টোত যাওঁ। উপায় নাই আৰু, এতিয়া আমি এক্সিট কৰি দিওঁ আৰু। অ'টোত আইনা আছে। মুখলৈ কি নাই। আমি বহুত ধুনীয়া অটো এখনত আহিছোঁ, কি ধুনীয়া। আমি সোমাওঁতে ইমান ধুনীয়া বুলি গমেই পোৱা নাছিলোঁ, পাছত লাইট জ্বলি গৈছে, বহুত ভাল লাগিছে। ছোৱালীজনী পাই গ'লোঁ। ছোৱালীজনী পূৰা খোলা আছে। এতিয়া কেইটা বাজিছে? 9টা বজাতো খোলা আছে। আকৌ ইয়াতো সুধি চাওঁ দাম। ছোৱালীজনী এনেকৈ চেঞ্জ কেতিয়াও নকৰে, কিবা এটা যদি কিনি লৈ গৈছে চেঞ্জ নকৰে। সেইটো আমি লাকি বুলিয়ে ক'ব লাগিব। মই পৰহি কিনিছিলোঁ, ভণ্টিৰ কাৰণে লৈছিলোঁ এটা ব্লেজাৰ, মানে কোট টাইপৰ, কিন্তু বহুত বেছি ডাঙৰ হ'ল। মই ইমান জল্দি চাই ল'লোঁ, গমেই নাপালোঁ। চ' এতিয়া আমি আহি পেলাই বন্ধ হ'ব হৈছে, মানে মানাই নাছিলে, হ'লেও চেঞ্জ কৰি দিলে বাৰু। এতিয়া আমি খাব আহিছোঁ ফুচকা। অটো ড্ৰাইভাৰ দাদাজনকে আমি লগতে লৈ ল'লোঁ, কাৰণ অলৰেডি দেৰি হৈছে, মেট্ৰ' বন্ধ হৈ যাব। চ' ব্লেংকেট ফাইনেলি কিনিলোঁ। তাৰপিছত লাইট জ্বলাই নিছে। তাৰপিছত ডাইৰেক্টলি নিউ দিল্লী যাম। তাৰপিছত ডাইৰেক্টলি আমি আমাৰ জেগাত যাম। समझ में आ रहा है कि मैं क्या बोल रही हूँ? नहीं, अब असम तो नहीं हो नहीं। पर मैं এনেকৈ আছোঁ।